শিক্ষাৰ্থীসকল, আজি তোমালোকক সততে ভুল হোৱা কেইটামান শব্দৰ শুদ্ধ ৰূপ শিকাম। তোমালোকে বৰ্ডত দেখিছা মই কেইটামান শব্দ লিখি লৈছো। এই শব্দ কেইটা ভুল শব্দ। এতিয়া মই ইয়াৰ শুদ্ধ ৰূপটো লিখিম। প্ৰথমে আছে মূৰ্খ। আমি মূৰ্খ বানানটো লিখোতে প্ৰায় হস্যৌকাৰ লিখা দেখা যায়, কিন্তু মূৰ্খ বানানটোত দীৰ্ঘৌকাৰ হ'ব লাগে। চাবা, মত দীৰ্ঘৌকাৰ মু, খৰ ওপৰত ৰেখ, মূৰ্খ। এইটো চোৱা জ্বলন্ত। ইয়াত এইটো ভুল হৈ আছে, শুদ্ধ ৰূপটো চাবা। বৰ্গীয় জ লগত কি যোগ হৈ আছে? ও। জ্বলন্ত, এইটো হৈছে শুদ্ধ ৰূপ। আৰোহণ। আৰোহণ শব্দটোত দন্ত ন বহুতে লিখে, আচলতে দন্ত ন নহয়, আৰোহণত হ'ব লাগে মূৰ্ধন্য ন। আৰোহণ। এতিয়া চাবা গোহাৰি। গোহাৰি বানানটো প্ৰায় দীৰ্ঘইকাৰ দিয়া দেখা যায়, কিন্তু এইটো ভুল শব্দ। শুদ্ধ শব্দটো হ'ব গোহাৰি হস্যইকাৰ। তাৰপিছত চাবা থিয়। থিয়ত আছে মূৰ্ধন্য ঠ, কিন্তু হ'ব লাগে দন্ত ঠ। এতিয়া চোৱা লঘু। লঘু বানানটোত প্ৰায়ে দীৰ্ঘৌকাৰ দিয়া দেখা যায়, কিন্তু লঘু হস্যৌকাৰ। শুদ্ধ শব্দটো হ'ব ল ঘৰ হস্যৌকাৰে ঘু, লঘু। আৰু এইটো চাবা খাটাং। খাটাঙত কেতিয়াও দন্ত ত নহয়, হ'ব লাগিব মূৰ্ধন্য ত। খাটাং। আৰু এটা শব্দ চোৱা সুষম। সুষম বানানটোত প্ৰায় দুইটা দন্ত স দিয়া দেখা যায়, কিন্তু সুষমত প্ৰথমে দন্ত স হস্যৌকাৰে সু, মূৰ্ধন্য স ম, সুষম হ'ব লাগে। এইটো ভুল শব্দ। সুষম। এতিয়া চোৱা প্ৰতিযোগিতা। প্ৰতিযোগিতা বানানটোত গত দীৰ্ঘইকাৰ আছে, এইটো ভুল বানান। প্ৰতিযোগিতা বানানটোত গত হ'ব লাগে হস্যইকাৰ। তাৰপিছত চোৱা মহত্ব। ইয়াত কি যোগ হৈ আছে? যুক্তাক্ষৰটো দন্ত খ যোগ ও। এইটো ভুল মহত্ব। কি যোগ হ'ব লাগে জানানে? শুদ্ধ বানানটো চাবা। তয় ত যোগ হৈছে লগত ও, মহত্ব। এতিয়া চোৱা উভতি। উভতি বানানটোত মূৰ্ধন্য ত দিয়া দেখা যায়, কিন্তু উভতি হ'ব লাগে দন্ত ত। শুদ্ধ ৰূপটো হ'ব এইটো। এতিয়া চাবা কৌস্তভ। কৌস্তভ বানানটোত দন্ত স এটা ষ্ট, কৌস্তভ, কিন্তু শুদ্ধ ৰূপ এইটো ভুল বানান। শুদ্ধ ৰূপটো হ'ব কৌস্তভ। এতিয়া তোমালোকে ভুল বানানৰ শুদ্ধ ৰূপবোৰ দেখিছা। এনেকুৱা বহুত বানান আছে যিবোৰ বানান আমি প্ৰায় ভুলকৈ লিখি আহোঁ। শিক্ষাৰ্থীসকল, তোমালোকে এনেকুৱা ভুল শব্দবোৰ উলিয়াই শুদ্ধ ৰূপটো লিখিবলৈ যত্ন কৰিবা। ধন্যবাদ।